First of all, I want to thank media persons. Aji all with their non-provincialized LP and UP teacher association. Aji কি কারণে আজি রেলওয়ে স্টেশন নিয়ারবাই ডাংটল ইয়ার আমি কিয় রেল অবরোধ করা হল আজি 15 তারিখ মাজৰ আমি 4-5 বাৰ আমি ধৰণা কাৰ্যসূচী লোৱা হৈছে তাৰ পিছত আজি আৰু আমি ডাংটল ওচৰৰ ৰেল ষ্টেচনটো আমি অবৰোধ কৰা হৈছে ৰেল ব্লকেট হৈছে কি কাৰণে আমি দুৰ্গবাইজনক আমি লাষ্ট হৈছে কাৰণ কিয় BTR যেটো 6.8 দফা ইমপ্লিমেন্ট কৰিব লাগিব কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু NDP নেতৃত্ব সিংহত 2020 চনৰ 27 জানুৱাৰীত বড়ো একৰ্ড আনিছিল তেতিয়া মানে 6.8 দফা সেই দফাটো ইমপ্লিমেন্টেশন কৰিব লাগিব কাৰণ আজিলৈকে সিংহতে খোটা ফাটা নাই কাৰণ আজি 5-6-7 বাৰ আমি ধৰ্ণা কাৰ্যসূচী লোৱা হৈছিল ইয়াত মানে আজিলৈকে খোটা দিয়া নাই কাৰণ কিয় আমি অনুৰোধ কৰি আছিল থ্ৰু দ্য মিডিয়া কিয় একসেপ্ট কৰা নাই আমাৰ খোটাটো আমি অনুৰোধ কৰিছে আসাম চৰকাৰ আৰু ভাৰত চৰকাৰ প্ৰাইম মিনিষ্টাৰ মোদী আৰু আমাৰ বডলেণ্ড বা BTR অঞ্চলৰ আমাৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াৰ অনুৰোধ কৰিছে অতি শীঘ্ৰে অতি সোনকালে যেটো আমাৰ এই 6.3 দফাটো অতি সোনকালে ইমপ্লিমেন্ট কৰক আৰু অহা 20 তাৰিখৰ অসমৰ বিধানসভা চলি যাব এছেম্বলিত বহিব ইয়াত মানে আমাৰ যেটো 6.3 দফা ইমিডিয়েট ইনক্লুড কৰি দিব লাগিব আৰু এজেন্ডা হিচাপে সেই কামটো কৰি দিব লাগিব আৰু বাজাৰত ধৰিব লাগিব আৰু আমাৰ কাৰণে এমেন্ডমেন্ট লাগিব ৰেল অবৰোধ আমি তো পাৰো ৰেল অবৰোধ কৰাৰ কাৰণে আমি প্ৰস্তুত হৈ আছো তে আমাৰ যেটো প্ৰমোদ বড়ো ছাৰৰ BTR 6.3 দফা এটা আছে এই দফা যদি কাৰ্যকৰী নকৰে আজি আমি ৰেল অবৰোধ কৰাৰ কাৰণে আমি গোটেই শিক্ষক অল BTR টিচাৰ এছ'চিয়েশ্যন নন প্ৰভিন্সিয়েলাইজড শিক্ষকসকল আমি 2 ঘণ্টাৰ ৰেল অবৰোধ কৰাৰ কাৰণে আমি প্ৰস্তুত হৈ আছো বা কৰিম আমি আৰু লগতে প্ৰমোদ বড়ো ছাৰক BTR প্ৰধানক আমি হকিয়াই দিব খোজো আপনি 2020 চনৰ যেটো 27 জানুৱাৰী তাৰিখে আপুনি যেটো চুক্তি আপনি নিজে এপসুৰ প্ৰেসিডেন্ট হৈ আছিল তেতিয়া আপনি নিজে চুক্তিখন কৰিছিল 6.3 এই দফাটো আজি 1 বছৰ পাৰ হৈ গল আজিলৈকে কাৰ্যকৰী নহল গতিকে আমি দুৰ্ভগীয়া শিক্ষকসকলে আমাৰ কাৰণে মৰণপৰণ এটা যুঁজ আমাৰ আহি গৈছে যদি আপোনালোকে মই প্ৰমোদ বড়ো ছাৰক হকিয়াই দিছো যদি আমাৰ 6.3 দফা এই 2-4 দিনৰ ভিতৰত কাৰ্যকৰী নহয় আমি অনশন পৰ্যন্ত আন্দোলনৰ কাৰণে আমি প্ৰস্তুতি লৈ আছো